সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা জিন্দাবাদ। সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা জিন্দাবাদ। প্ৰতাৰণাৰ আঁৰত ৰৈ আৰু কিমান ভুগিম, প্ৰবঞ্চনাবোৰ নীৰৱে আৰু কিমান সহিম। দীৰ্ঘদিন ধৰি কৰি অহা শোষণক আৰু কিমান নীৰৱে বুজিম। আহাই আমি সকলোৱে একেলগে যুঁজিম, একেলগে যুঁজিম, একেলগে যুঁজিম। ভুৱা ছদ্মবেশীয়ে কাঢ়িছে আমাৰ প্ৰাপ্য অধিকাৰ, ভূমিহীন নিপীড়িতই আজি কৰিছে হাহাকাৰ। শিক্ষিত নিবনুৱাৰ কান্দোনত ৰক্ষণশীল সমাজৰ অত্যাচাৰত আজি মন আত্মা বিশুদ্ধগাৰ। দুৰ্নীতিৰে প্ৰতিশোধতে কৰিছে অন্যায়, ৰাজনৈতিক অধিকাৰ নিশেষ কৰিছে কোনো বিধা নাই। অৰ্থনৈতিকভাৱে কোঙা কৰা জাতি আজি সৰ্বত্ৰে নিৰুপায়। অসমেই আমাৰ মাতৃভূমি, সেই অসমতে দগ্ধ হৈ স্বজাতি চলিছে উমি উমি। আমাৰো আছে নিজস্ব চিনাকি, যুঁজ দিম আমি স্বজাতিৰ হৈ। অসমীয়াৰ চৰণ চুমি অনুসূচিত জাতি ছাত্ৰ সন্থা জিন্দাবাদ। অনুসূচিত জাতি ছাত্ৰ সন্থা জিন্দাবাদ। কিহৰ তাৰণাত নিকৃষ্টতাৰে জুখিছ, কিহৰ তাৰণাত আমাৰ উন্নতিত ৰধিছ। আমাৰো আছে নিজস্ব চিনাকি, এয়াতো আমাৰ জন্মভূমি। যুঁজ দিম আমি স্বজাতিৰ হৈ, অসমীয়াৰ চৰণ চুমি। নিশ্চতাৰ পোচাক তহঁতে কিয় পিন্ধাইছ, সাংবিধানিকতা কিয় ওলাই কৰিছ। এদিন স্বজাতিৰ তেজ উঠলি উঠিব, আমিও ধৈৰ্যৰ দ্বাৰা সীমিত। নালাগে সংজ্ঞা আমাক, নালাগে কোনো